ল'ৰাৰ জীৱনটো কি আচৰিত ন? এফালে নিজৰ ঘৰৰ চিন্তা আৰু আনফালে নিজৰ কেৰিয়াৰৰ চিন্তা। দুয়োটা চিন্তাই কিন্তু সিহঁতক আৱৰি ধৰে। যিহেতু ল'ৰা হয়, ল'ৰা এজন হ'লে মানে ঘৰখনৰ গোটেই দায়িত্বখিনি তেখেতৰ ওপৰতে পৰে আৰু নিজৰ কেৰিয়াৰৰ চিন্তাটো আছেই। কিন্তু কিছুমান মানুহে কয় ন, এই ল'ৰাজন ভাল নহয়, ল'ৰাজন আমুকৰ লগত আমুকটো কৰে, আমুকৰ লগত ইমান ৰাতিলৈকে ওলাই যায়। কিন্তু সেই ল'ৰাজনে যে কিমান চিন্তা লৈ থাকে তেওঁৰ মনত, নিজেহে বুজি পায়। ইফালে ঘৰখনৰ চিন্তাটো আছেই, আনফালে আকৌ নিজৰ কেৰিয়াৰৰ চিন্তা। ইহঁতে মানে ঘৰত থাকিলেও শান্তি নাপায়, বাহিৰত থাকিলেও শান্তি নাপায়। কি কৰিলে জীৱনটো ভাল কৰিব পাৰিম বা নিজৰ কেৰিয়াৰটো কেনেকৈ ঠিক কৰিব পাৰিম, সেইখিনি কথা ভাবি ভাবি কিন্তু ইহঁতে পগলা নিচিনা হৈ যায়। সকলোবিলাক ল'ৰা নহয়, কিছুমানৰ বাৰু ঘৰৰ অৱস্থাটো ভাল হ'লে মানে সিহঁতৰ বাৰু ইমান অসুবিধা নাই, তথাপিও নিজৰ কেৰিয়াৰটো লৈ সিহঁতেও চিন্তা কৰে। কিন্তু সাধাৰণ পৰিয়ালৰ যিখিনি ল'ৰা, সেই ল'ৰাখিনিয়ে কিন্তু বহুত চিন্তা কৰিব লগা হয়। মানুহে কয় ল'ৰাটো বেয়া, কিন্তু ল'ৰাটো, মই ক'ব নাযাওঁ ল'ৰাটো বেয়া, কাৰণ কোনো ল'ৰাই বেয়া নহয়। সিহঁতৰ পৰিৱেশ পৰিস্থিতিয়ে সিহঁতক বেয়া কৰি পেলায়। যিহেতু ইহঁতে কি কৰিব, উপায়বিহীন হৈ ইহঁতে কিছুমান কাম কৰিবলৈ বাধ্যত পৰে। মানুহে কয় ইমান ৰাতিলৈকে মোবাইল চাৱ, তই কি চাৱ, ইমান ৰাতিলৈকে নুশুৱ। কিন্তু সেইটো নহয়, ল'ৰাই কেৱল মোবাইল চাবলৈ সাৰ পাই নাথাকে। সিহঁতে নিজৰ কেৰিয়াৰটোৰ কথা চিন্তা কৰি গোটেই ৰাতি সিহঁতে উজাগৰে থাকে। আৰু সেই বিষয়ে মই ভালকৈ জানো, কাৰণ মোৰো দাদা ভাইটি আছে, সিহঁতক মই দেখিছোঁ। তথাপিও কিছুমান ল'ৰা কিন্তু কিছুমান মানে কি, সকলো ল'ৰাই তেনেকুৱা বুলি ক'ব নাযাওঁ। কিছুমান ল'ৰাই বহুত বেছি চিন্তা কৰে নিজৰ কেৰিয়াৰটোৰ বিষয়ে, নিজৰ পৰিয়ালটোৰ বিষয়ে। কিছুমান আছে বাৰু যি নেকি নিজৰ কেৰিয়াৰৰ কথাও চিন্তা নকৰে, নিজৰ পৰিয়ালৰ কথাও চিন্তা নকৰে, কেৱল নিজৰটোৱে চিন্তা কৰে, কেনেকৈ খাই বৈ দিন পাৰ কৰিব পাৰোঁ। কিন্তু সকলোবোৰ ল'ৰা তেনে হ'ব নোৱাৰে। প্ৰায়বিলাক ল'ৰাই নিজৰ কেৰিয়াৰ আৰু নিজৰ ঘৰখনৰ কথা চিন্তা কৰে। সেইটো কাৰণে কওঁ, ল'ৰা হোৱাটো ইমান সহজ নহয়। আৰু প্ৰত্যেকটো ভুলেই ল'ৰাক দিবলৈ চেষ্টা নকৰিব কোনেও। ল'ৰাই ভুল কৰে সঁচা, কিন্তু সমানে ছোৱালীও ভুল কৰে। ল'ৰাই কিছুমান বাধ্যত পৰিও ভুল কৰিব লগা হয়। সেয়েহে কৈছোঁ, প্ৰতিটো ক্ষেত্ৰতে ল'ৰাক দোষী সজাবলৈ চেষ্টা নকৰি